তো হাই গাইজ ৱেলকাম বেক মাই ইউটিউব চেনেল মিথুনাল ব্লগছ। তো পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু গাইজ মোৰ লগত উপস্থিত আছে কাৰ্যালয়ৰ সভাপতি। তো তেখেতৰ পৰা জানিব বিচাৰিম যে নাটক কোনদিনাৰ পৰা আছে, কি চবখিনি কাৰ্যসূচীখিনি জানিব বিচাৰিম, তেখেতে কৈ দিব। তো দাদা কৈ দিয়ক। প্ৰথমতে আমি সমূহ দৰ্শকে আপোনালোকৰ নিউজ চেনেললৈ আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। ৭৭ সংখ্যক ৰাজহুৱা শ্ৰী শ্ৰী লক্ষী পূজা মহোৎসৱ কাৱৈমাৰী ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আজিৰ পৰা আৰম্ভ হ'ব। ২৮, ২৯, ৩০, ৩১ অক্টোবৰ আৰু ১ নৱেম্বৰ তাৰিখলৈ। আজি ২৮ তাৰিখত জোনা নামকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াত ভক্তপ্ৰাণ ৰাইজৰ কাৰণে নিশা ভোগদানৰ ব্যৱস্থা আছে। আৰু তাৰ পিছত ২৯, ৩০, ৩১ তাৰিখে ভ্ৰাম্যমান নাট্য দল ৰাজতিলক থিয়েটাৰক আমি আমন্ত্ৰণ কৰি আনিছোঁ। ইয়াৰ উপৰি সন্ধিয়া বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, যাত্ৰা দল আজি থাকিব। ইয়াৰ লগতে নৱেম্বৰৰ ১ তাৰিখে ৰাতিপুৱা মহিলাৰ দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়া আমি অসমীয়া আধুনিক একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছোঁ। এই চেনেলৰ জৰিয়তে আমি সমূহ দৰ্শকক, অসমৰ বিভিন্ন প্ৰতিযোগীক বা ৰাইজক আমাৰ এই পূজাত যোগদান কৰি পূজাৰ সৌষ্ঠৱ বঢ়োৱাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিব বুলি আশা ৰাখিছোঁ। বৰ্তমান এই অনুষ্ঠানটি ৰাইজৰ অনুদানৰ ওপৰত আজি ৭৭ বছৰ অতিক্ৰম কৰাৰ পথত উপনীত হৈছে। সেয়েহে মই সমূহ ৰাইজক ইয়াত আহি পূজাস্থলীত উপস্থিত হৈ আমাৰ এই পূজাৰ সৌষ্ঠৱ বঢ়াবলৈ এই চেনেলৰ জৰিয়তে মই আহ্বান জনাইছোঁ। আচ্ছা, বাকী দাদা আৰু নাটক কোনদিনাৰ পৰা আছে ইয়াত? ২৯, ৩০, ৩১ তাৰিখে আমাৰ যাত্ৰা দল আছে আৰু ২৮, ২৯, ৩০, ৩১ অক্টোবৰ তাৰিখে ভ্ৰাম্যমান নাট্য দল ৰাজতিলক থিয়েটাৰো আহিব। আৰু ৰাজতিলক থিয়েটাৰৰ দৰ্শনী ৰাইজে উপভোগ কৰাৰ বাবে আমি তেখেতসকলৰ এই চেনেলৰ জৰিয়তে সমূহ ৰাইজক আহ্বান জনাইছোঁ। নমস্কাৰ, আপোনালোকৰ যোগেৰে মই পোনপ্ৰথমতে আজি শ্ৰী শ্ৰী লক্ষী পূজা মা লক্ষ্মীৰ শুভেচ্ছা গোটেই অসমবাসী ৰাইজকে জনাইছোঁ। আজি আমাৰ কাৱৈমাৰীত ৭৭তম লক্ষী পূজা মহোৎসৱৰ শুভাৰম্ভণি। আজিৰ পৰা ৫ দিনীয়া কাৰ্যসূচী, আজি লক্ষী পূজা আৰু আমাৰ 5 দিনীয়া কাৰ্যসূচী আছে। গতিকে অহাকালি ২৯, ৩০ আৰু ৩১ তাৰিখ আমাৰ ইয়াত আহি আছে ৰাজতিলক থিয়েটাৰ। গতিকে সমূহ ৰাইজক, অকল থিয়েটাৰ বুলি নহয়, আমাৰ এই লক্ষী পূজাত দেৱী মাৰ যিটো কাৰ্যসূচী, লক্ষী পূজাত সকলোৱে আহি সহযোগ কৰি সুকলমে যাতে পাৰ হৈ যায় আৰু সকলোৱে যাতে সহযোগ কৰে, তাৰ বাবে মই সকলোকে আহ্বান জনাইছোঁ। আৰু আমাৰ ৭৭তম যি লক্ষী পূজা মহোৎসৱ, এই লক্ষী পূজা মহোৎসৱৰ আমাৰ অহা বছৰ আমাৰ হীৰক জয়ন্তী হোৱা কথা আছিলে, মানে হৈ গৈছে অলৰেডি, কিন্তু অহা বছৰ হীৰক জয়ন্তীৰো আয়োজন হয়তো কৰা হ'ব। গতিকে সকলোকে অহাবাৰৰ কাৰণে মই এডভান্সকৈ নিমন্ত্ৰণিটো আগবঢ়াইছোঁ আৰু আমাৰ মাজত উপস্থিত আছে। গতিকে এই খুৰাক মই দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ গ্ৰহণ কৰিব। আজি আমাৰ শ্ৰী শ্ৰী ৰাজহুৱা লক্ষী পূজা কমিটি আহি আমি ৭৭ বছৰত ভৰি দিছোঁ। এই পূজাখন আচলতে আমাৰ অৰ্থনীতিৰ ফালৰ পৰা যদি আমি চাব যাওঁ, আমি বহুত কষ্টৰ বিনিময়ত আমাৰ চাঁদা পাতি তুলি ঠিক তেনেকৈ এই অনুষ্ঠানটো আজি আহি আমি ৭৭ বছৰত ভৰি দিছোঁ। আৰু ইতিমধ্যে আমি যোৱাবেলি ৰাজতিলক আমি ৩ নিশাৰ বাবে ইয়াত চুক্তিবদ্ধ হৈছে। অহাকালিৰ পৰা ৰাজতিলক আমাৰ এটা আৰম্ভ হ'ব। আৰু ইয়াৰ পিছত আছে আমাৰ আধুনিক নৃত্য আৰু মহিলাসকলৰ দিহা নাম প্ৰতিযোগিতা। এই ক্ষেত্ৰতে মই শ্ৰী শ্ৰী ৰাজহুৱা লক্ষী পূজা কমিটিৰ হকে অসমবাসী ৰাইজক এই অনুষ্ঠানটো সুকলমে পাৰ হৈ যোৱাৰ আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ যিসকল কৰ্মকৰ্তাই এই অনুষ্ঠানটো গঢ়ি থৈ গৈছে, এই ক্ষেত্ৰতে সেইসকললৈ মই তেখেতসকলৰ আত্মাৰ সদ্গতিৰ কাৰণে তেখেতসকলক প্ৰাৰ্থনা জনাইছোঁ। আৰু কিছুমানে পোনপ্ৰথমতে আপোনালোকক দেখাই দিছোঁ মই মন্দিৰটো আমাৰ। তো এইটোৱে মন্দিৰ নতুনকৈ বনাই আছে, লক্ষী মন্দিৰ। চাওক, এইটো তাৰমানে এইবাৰ কমপ্লিট হোৱা নাই, অহা বছৰলৈকে কমপ্লিট হ'ব। তো আৰু এইবিলাক দোকান আহিছে, এইবিলাক দেখিছে। তো এয়া আৰু এইবিলাক জিলাপিৰ দোকান আহিছে। তো পূজা মানে কি আৰু জিলাপিটো মেইন। আৰু কিছুমানে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো আজিলৈ বাই বাই, নেক্সট ব্লগত লগ পাইছোঁ দিয়ক।